হেল্ল' গাইজ, মোৰ এটি মিনি ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আমি আজি গৈ আছোঁ পিকনিক, টমটম পিকনিক। আপোনালোকে এতিয়া বাকীবোৰ এভইড কৰক, পৰিৱেশটো উপভোগ কৰকচোন। সকলো দেখি হালধীয়া হালধীয়া, কি ফুল বাৰু? সৰিয়হ ফুল। মাত্ৰ 3জনীয়ে পিকনিক হ'বই নোৱাৰে। পিকনিক প্লেচ পোৱাৰ লগে লগে এনেদৰে এখন ধুনীয়াকৈ দলিচা পাৰি ল'লোঁ। তাৰ ওপৰতে আমি লৈ যোৱা খানাবোৰ, কেকটো উলিয়াই লৈছোঁ আৰু ধুনীয়াকৈ ডেক'ৰেট কৰি ল'লোঁ। যিহেতু ভাত খোৱাৰ আগতে আমি চাহ অকণমান খাবই লাগিব, সেইবাবে চাহৰ যোগানটো কৰি লৈছোঁ। তাৰ আগতে আমি আহোঁতে আহিছিলোঁ 3জনী, এতিয়া আকৌ 3টা ধুমকেতু ক'ৰ পৰা ওলাল আপোনালোকে হয়তো ভাবিছে। আমি যিহেতু বস্তু আনিব লগা হ'ল, খৰি, কেৰাহী, এই বস্তুবোৰ আনিব লগা যিহেতু হ'ল, সেইবাবে আমি টমটমতে লৈ আহিলোঁ আৰু ইহঁত 3জনী আহিলে বেলেগত। চ' এতিয়া আমি লগ হৈ ফুল এনজয়। চাহৰ লগত কাৰোবাক মাংস খোৱা দেখিছেনে? আমাৰ এইকেইজনী চাহৰ লগতে মাংস দবাইছে। মাংস বোলে বিৰাট টেষ্টি হৈছে। এয়া কিন্তু আমি ভাতৰ লগত খাবলৈ বনোৱা মাংস নহয় দেই। বাইদেউ যে নাচি আছে, এয়া কিন্তু আমি বজোৱা গান নহয় দেই। ঠাইডোখৰত আৰু বহুত মানুহ পিকনিক খাবলৈ আহিছে, তাহাঁতে বজোৱা গান, আৰু আমিও নাচি লওঁ বুলি ভাবিছোঁ এবাৰ। নাচি বাগি থাকোঁতে আমাৰ এইফালে আকৌ পেট পূজা কৰিবলৈ সময় হ'ল। যিহেতু সময় নাই ইয়াৰ পৰা আমি 0 পইণ্টৰ পৰা 5টা বজাৰ আগতে ওলাই যাব লাগিব, সেইবাবে আমাৰ খানাখিনি জুৰিবাই উলিয়াই দিলে। এইফালে মৌচুমীয়ে নাচি লৈছে আৰু খাবলৈ পাই। বাহিব যাইছিলে চাগে মোৰ মইনা হৈ, বাহিব যাইছিলে চাগে। বেলেগৰ কাৰণে কিছুমানে ভাবিছে চাগে আমাৰ ধেমালিবোৰ দেখি এইকেইজনী চাগে ড্ৰিংকছ কৰি লৈছে। আমাক বিহু নাচিবৰ বাবে এলকহলৰ প্ৰয়োজন নাই, বিহুৱেই মেইন, যিহেতু আমি অসমীয়া ছোৱালী। 2025ৰ নিউ ইয়েৰৰ পাৰ্টি আৰু মাঘ বিহুৰ পাৰ্টিটো একেলগতে কৰি আমি ইয়াৰ পৰা বিদায় ল'লোঁ। থেংক ইউ।